নমস্কাৰ মই মজিদ বন্ধুসকল পলকতা চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আহমেদাবাদৰ ধাৰাবাহিক বিস্ফোৰণৰ সৈতে জড়িত 38 জনক মৃত্যুদণ্ড আদালতৰ। নিম্ন আদালতৰ ৰায় বাহাল ৰাখিলে গুজৰাট উচ্চ ন্যায়ালয়ে আৰু এই বিস্ফোৰণৰ সৈতে জড়িত আন 11 জনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান গুজৰাট উচ্চ ন্যায়ালয়ৰ। দেশ জোকাৰি যোৱা এক ভয়ংকৰ বিস্ফোৰণৰ বিগ আপডেট। নিম্ন আদালতৰ ৰায় এইবাৰ বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে। ধাৰাবাহিক বিস্ফোৰণৰ সৈতে জড়িত 38 জনক মৃত্যুদণ্ড আৰু এই ঘটনাত দোষী সাব্যস্ত হোৱা আন 11 জনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান আদালতৰ। উল্লেখযোগ্য যে 2008 চনৰ 26 জুলাইত গুজৰাটৰ আহমেদাবাদত সংঘটিত হৈছিল ধাৰাবাহিক বিস্ফোৰণ, যি বিস্ফোৰণত 56 জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছিল 246 জনকৈ লোক। আৰু এই ধাৰাবাহিক বিস্ফোৰণৰ গোচৰত গুজৰাট উচ্চ ন্যায়ালয়ৰ আজি এই ডাঙৰ ৰায়দান। বিস্ফোৰণৰ সৈতে জড়িতসকলৰ আবেদন খাৰিজ কৰি বাহাল ৰাখিলে নিম্ন আদালতৰ ৰায়দান। পৰৱৰ্তী খবৰ, 13 জুলাইৰ পৰা দুমাহৰ বাবে বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং। মেৰামতিৰ বাবে 13 জুলাইৰ পৰা 15 ছেপ্টেম্বৰ পৰ্যন্ত বন্ধ থাকিব এই দলঙেৰে যাতায়াত। সংবাদমেল পাতি এই কথা জনায় প্ৰশাসনে। পৰৱৰ্তী খবৰ, গুৱাহাটীৰ গ্ৰীণ বাছক নাকি লগাবলৈ সাজু হৈছে প্ৰশাসন। গ্ৰীণ বাছৰ চালকে এতিয়াৰ পৰা বাছত আঁৰি থ'ব লাগিব নিজৰ ড্ৰাইভিং লাইচেন্স আৰু এতিয়াৰ পৰা কেৱল বাওঁ দিশেৰেহে ৰাজপথত চলিব পাৰিব গ্ৰীণ বাছ। কোনো বাহনক অভাৰটেক কৰিবলৈও সদিশলৈ যাব নোৱাৰিব গ্ৰীণ বাছ। গ্ৰীণ বাছক লৈ কঠোৰ হৈছে গুৱাহাটী মহানগৰ প্ৰশাসন। নিয়ম ভংগৰ অভিযোগত এইবাৰ 16 জন ড্ৰাইভাৰৰ লাইচেন্স বাতিল। ৰাজপথত নিয়ম ভংগ কৰিলে 7 দিনৰ বাবে বন্ধ হ'ব উক্ত বাছৰ চলাচল। ৰাজপথৰ বাওঁ দিশৰ ট্ৰেকেৰেহে যাব পাৰিব গ্ৰীণ বাছ। ড্ৰাইভাৰ কণ্ডাক্টৰক লৈ কঠোৰ হৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসন। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আগবঢ়োৱা হৈছে ইণ্ডোনেছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান বিনটাং আদিপূৰ্ণা। দেশখনৰ ৰাষ্ট্ৰপতি প্ৰবৌ চুবিয়ান্টোৱে আগবঢ়ালে এই সন্মান। পৰৱৰ্তী খবৰ, ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিৰ জানাজাৰ মাজতে মাৰ্কিন প্ৰেছিডেণ্ট ডনাল্ড ট্ৰাম্পক শেষ কৰাৰ হুংকাৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক হত্যা কৰক। খামেইনিৰ জানাজাত ট্ৰাম্পক হত্যা কৰাৰ শ্লোগান। আত্মসমৰ্পণ নহয়, আমেৰিকাৰ বিৰুদ্ধে প্ৰতিশোধ লওক ইৰাণে। ইৰাণৰ লাখ লাখ জনতাক লাগে খামেইনিৰ হত্যাৰ প্ৰতিশোধ। 9 জুলাইত মাছাদত সম্পন্ন হ'ব ইৰাণৰ পূৰ্বৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিৰ জানাজা আৰু ইতিমধ্যে খামেইনিক শেষ বিদায় জনাবলৈ ইৰাণৰ ৰাজপথত সমাগম হৈছে হাজাৰ হাজাৰ লোকৰ। চকু পানীৰে আলী খামেইনিক শেষ বিদায় জনাইছে ইৰাণবাসীয়ে আৰু তাৰ মাজতে তেহৰানৰ ইমাম খমেইনি মুছাল্লা গ্ৰেণ্ড মছজিদত জনোৱা শ্ৰদ্ধাঞ্জলিৰ সময়ত এজন লোকে হাতত #কিল ট্ৰাম্প লিখা এখন ফলক লৈ থকাৰ ফটো দ্য গাৰ্ডিয়ান নামৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। কেৱল এয়াই নহয়, উক্ত সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক হত্যা কৰাৰ হুংকাৰ দিয়াৰ বাতৰিও পোহৰলৈ আহিছে। সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি খামেইনিৰ জানাজাত দিয়া হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক হত্যা কৰাৰ শ্লোগান। তাত উপস্থিত থকা একাংশ ট্ৰাম্পৰ বিৰুদ্ধে হুংকাৰ দি কৈছে যে শেষ কৰি পেলাওক আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক। আত্মসমৰ্পণ নহয়, আমেৰিকাৰ বিৰুদ্ধে প্ৰতিশোধ লওক ইৰাণে। উল্লেখযোগ্য যে বিগত 28 ফেব্ৰুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ এক যৌথ বিমান আক্ৰমণত নিহত হৈছিল ইৰাণৰ সৰ্বোচ্চ নেতাগৰাকীৰ। আমেৰিকা আৰু ইজৰাইলৰ এই ভয়ংকৰ আক্ৰমণত কেৱল আলী খামেইনি নহয়, খামেইনিৰ লগতে তেওঁৰ জীয়েক, নাতিনীয়েক আৰু পৰিয়ালৰ আন কেইবাজনো সদস্যও একেলগে মৃত্যুৰ মুখত পৰিছিল। আনহাতে আলী খামেইনিৰ মৃত্যুৰ পাছত ইৰাণত ঘোষণা কৰা হৈছিল 40 দিনীয়া ৰাষ্ট্ৰীয় শোক। আনহাতে আলী খামেইনিৰ অন্ত্যেষ্টিক্ৰিয়াত প্ৰায় 2 কোটি লোকে অংশগ্ৰহণ কৰিব বুলি ধাৰণা কৰা হৈছে, কাৰণ বিগত 4 দশক ধৰি ইৰাণৰ সৰ্বোচ্চ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আয়াতুল্লাহ আলী খামেইনিয়ে।
যাৰ ফলস্বৰূপে আলী খামেনিৰ অন্ত্যেষ্টিক্ৰিয়াত প্ৰায় 2 কোটি লোক একত্ৰিত কৰি ইৰাণে সমগ্ৰ বিশ্বৰ সন্মুখত নিজৰ ক্ষমতা প্ৰদৰ্শন কৰাৰ লক্ষ্য লৈছে। পৰৱৰ্তী খবৰ, 60ৰ পৰা 70 বছৰ বয়সৰ লোকসকলে ৰাজনৈতিক সামাজিক ক্ষেত্ৰৰ পৰা অৱসৰ লোৱা উচিত। আমাৰ ভৱিষ্যতৰ স্বাৰ্থত যুৱ প্ৰজন্মক নিজকে দায়িত্ব ল'বলৈ দিয়ক। কিমান দিনলৈ বৃদ্ধসকলৰ হাতত আমাৰ ভৱিষ্যত এৰি দিব লাগিব? এই মন্তব্য কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেল। পৰৱৰ্তী খবৰ, আপোনাৰ বাইক বা চাৰিচকীয়া বাহন থাকিলে সাৱধান। পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে E20 পেট্ৰলে। এই সন্দৰ্ভত পোহৰলৈ আহিল ARAIৰ গোপন প্ৰতিবেদন। চৰকাৰে দেশত E20 ইন্ধন অৰ্থাৎ শতকৰা 20% ইথানলযুক্ত পেট্ৰলৰ ব্যৱহাৰ বৃদ্ধি কৰিবলৈ প্ৰচেষ্টা চলাই থকাৰ মাজতে এক উদ্বেগজনক খবৰ পোহৰলৈ আহিছে। অটোমোটিভ ৰিচাৰ্চ এছ'চিয়েশ্যন অৱ ইণ্ডিয়া চমুকৈ ARAI নামৰ সংস্থাটোৰ এক গৱেষণা প্ৰতিবেদনত প্ৰকাশ পাইছে যে এই নতুন ইন্ধনে লাখ লাখ পুৰণি গাড়ীৰ ক্ষতি কৰিব পাৰে, যিবোৰ গাড়ী কেৱল E10 ইন্ধনৰ বাবে উপযোগী। সেইবোৰ গাড়ীত E20 ইন্ধন ব্যৱহাৰ কৰিলে ইন্ধন সৰবৰাহ প্ৰণালীত থকা ৰবৰৰ পাইপ, গেছকেট, চিল আৰু ৱাৰিং আদি অংশসমূহ লাহে লাহে নষ্ট হৈ যাব পাৰে, যাৰ ফলত পৰৱৰ্তী সময়ত সেইবোৰ সলনি কৰাৰ প্ৰয়োজনীয়তা আহি পৰিব পাৰে বুলি এই গোপন প্ৰতিবেদনৰ সাৰাংশত উল্লেখ কৰা হৈছে। এই অধ্যয়নৰ অংশ হিচাপে 2খন চাৰিচকীয়া বাহন নিৰ্মাণকাৰী প্ৰতিষ্ঠানে ইঞ্জিনৰ স্থায়িত্ব পৰীক্ষা কৰিছিল আৰু ইয়াৰে এটা পৰীক্ষাত প্ৰায় 809 ঘণ্টা চলোৱাৰ পিছত ইঞ্জিনৰ এডজষ্ট ভাল্ভ নামৰ অংশটো নষ্ট হৈ যোৱা দেখা গৈছিল। অৱশ্য এই E20 ইন্ধনৰ বাবে ইঞ্জিনৰ ধাতুৰে নিৰ্মিত অংশসমূহৰ কোনো ক্ষতি হোৱা নাই বুলিও প্ৰতিবেদনখনত স্পষ্ট কৰা হৈছে। এই তথ্যসমূহ অতি গুৰুত্বপূৰ্ণ কাৰণ বৰ্তমান ভাৰতৰ ৰাজপথত চলি থকা প্ৰায় 80%তকৈ অধিক বাহন E20 ইন্ধনৰ বাবে উপযুক্ত নহয়। বিশেষকৈ 2023 বৰ্ষৰ আগতে নিৰ্মাণ কৰা বেছিভাগ গাড়ী কেৱল E10 বা তাতকৈ কম ইথানল মিশ্ৰিত ইন্ধনৰ বাবেহে তৈয়াৰ কৰা হৈছিল। আৰু ইতিমধ্যে দেশৰ বহু বাহন মালিকে অভিযোগ কৰিছে যে E20 ইন্ধন ব্যৱহাৰ কৰাৰ ফলত গাড়ীৰ মাইলেজ কমি গৈছে আৰু ইঞ্জিনৰ বিভিন্ন অংশ সোনকালে ক্ষয় হৈছে। অলপতে দিল্লীৰ যন্তৰ মন্তৰত এই ইথানল মিশ্ৰণ কাৰ্যসূচীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা টিম ভাৰত নামৰ এটা সংগঠনে চৰকাৰক এই সম্পৰ্কীয় সকলো গৱেষণাৰ নথিপত্ৰ ৰাজহুৱা কৰিবলৈ দাবী জনাইছে। প্ৰতিবাদকাৰীসকলৰ মতে ইথানলৰ বাবে ফুয়েল ফিল্টাৰ আৰু ইন্ধন লৈ যোৱা সমগ্ৰ পাইপলাইন বন্ধ হৈ পৰে, যাৰ যথেষ্ট প্ৰমাণ তেওঁলোকৰ হাতত আছে আৰু তেওঁলোকে ইয়াক আদালতত প্ৰমাণ কৰিব। ARAIৰ প্ৰতিবেদনৰ সাৰাংশ অনুসৰি E20 ইন্ধন ব্যৱহাৰ কৰিলে পুৰণি E10 উপযোগী গাড়ীসমূহত ইন্ধনৰ খৰচ প্ৰায় 2ৰ পৰা 6% পৰ্যন্ত বৃদ্ধি পাব পাৰে। দুচকীয়া বাহনৰ ক্ষেত্ৰত BS4 মডেলৰ গাড়ীসমূহত ইয়াৰ কিছু অসুবিধা দেখা গৈছে। চৰকাৰে 2025 বৰ্ষৰ এপ্ৰিল মাহৰ পৰা নিৰ্মাণ হ'বলগীয়া সকলো নতুন গাড়ী E20 ইন্ধন উপযোগী হোৱাটো বাধ্যতামূলক কৰিছে যদিও বৰ্তমান বজাৰত থকা পুৰণি বাহনসমূহৰ ক্ষেত্ৰত সমস্যাটো থাকি যাব। সেয়েহে বিশেষজ্ঞসকলে 2023 বৰ্ষৰ আগৰ মডেলৰ গাড়ী থকা গ্ৰাহকসকলক নিজৰ বাহনৰ ৰবৰৰ অংশসমূহ সঘনাই পৰীক্ষা কৰি থাকিবলৈ পৰামৰ্শ দিছে। পৰৱৰ্তী খবৰ, শিৱসাগৰ পৌৰসভাৰ নতুন পৌৰপতি স্মৃতিৰেখা দত্ত। 4 জুলাইত অপসাৰণ কৰা হৈছিল পূৰ্বৰ পৌৰপতি মৃণালী কোঁৱৰক। মুঠ 7জন সদস্যই মৃণালী কোঁৱৰৰ বিৰুদ্ধে আনিছিল অনাস্থা প্ৰস্তাৱ আৰু অৱশেষত পৌৰপতি হিচাপে শপত ল'লে 8 নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যা স্মৃতিৰেখা দত্তই। পৰৱৰ্তী খবৰ, দিল্লী উচ্চ ন্যায়ালয়ত কক্ৰজ জনতা পাৰ্টিৰ বৃহৎ জয়। কক্ৰজ জনতা পাৰ্টিৰ এক্স হেণ্ডেল খুলি দিয়াৰ নিৰ্দেশ দিল্লী হাইকোৰ্টৰ। দিল্লী উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়যোগে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্স অৰ্থাৎ পূৰ্বৰ টুইটাৰত জনপ্ৰিয় কক্ৰজ জনতা পাৰ্টি চমুকৈ CJPৰ মূল একাউণ্টটো পুনৰ সক্ৰিয় অৰ্থাৎ আনব্লক কৰাৰ নিৰ্দেশ দিছে। গোচৰটোৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ স্বৰ্ণকান্ত শৰ্মাৰ বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰে পূৰ্বে জাৰি কৰা ব্লকিং আদেশ খাৰিজ কৰে। আদালতত চৰকাৰৰ পক্ষে উপস্থিত থকা চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই স্পষ্ট কৰে যে একাউণ্টটো পুনৰ মুকলি কৰাত বৰ্তমান চৰকাৰৰ কোনো আপত্তি নাই। চৰকাৰৰ তৰফৰ পৰা জনোৱা হয় যে জুন মাহত অনুষ্ঠিত হোৱা
পুনৰীক্ষাৰ সময়ত একাংশ শিক্ষাৰ্থী আৰু অভিভাৱকৰ মাজত বিভ্ৰান্তি বিয়পাৰ আশংকাত আইন শৃংখলা ৰক্ষাৰ স্বাৰ্থত একাউণ্টটো সাময়িকভাৱে ব্লক কৰা হৈছিল। ন্যায়াধীশ শৰ্মাই পৰ্যবেক্ষণ কৰে, যিহেতু পৰীক্ষা ইতিমধ্যে সমাপ্ত হৈছে, গতিকে একাউণ্টটো বন্ধ ৰখাৰ কোনো যুক্তি নাই। উল্লেখযোগ্য যে 2026 চনৰ মে মাহত দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ এক মন্তব্যক কেন্দ্ৰ কৰি ছ'চিয়েল মিডিয়াত এই ব্যংগাত্মক ডিজিটেল পেজটোৰ সৃষ্টি হৈছিল। অতি কম দিনৰ ভিতৰতে যুৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় হোৱা এই গোটটোৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে চৰকাৰী নিষেধাজ্ঞা প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। একাউণ্টটো বন্ধ থকাৰ সময়ত তেওঁলোকে ককৰ'চ ইজ বেক নামৰ এটা বিকল্প এক্স হেণ্ডেল ব্যৱহাৰ কৰি আছিল। ন্যায়ালয়ৰ এই সিদ্ধান্তক ককৰ'চ জনতা পাৰ্টি আৰু ডিজিটেল অধিকাৰ কৰ্মীসকলে ছ'চিয়েল মিডিয়াত বাক স্বাধীনতা তথা গণতান্ত্ৰিক অধিকাৰৰ এক বৃহৎ জয় বুলি অভিহিত কৰিছে।